চিন্তা কৰি থাকিবি পাবি হওক দাদা ৰ'বচোন এই মানুহ এজনৰ খবৰ এটা লওঁ বুলি ভাবিছোঁ মই চিনি নাপাওঁ মানে আপুনি চিনি পায় নেকি ক'বচোন কোন মানুহ ৰ'ব দেই পানীৰাম এইফালে এনেকৈ যাব লাগিব ঘৰটো ইফালে আছে এই গলিটোত ন অঁ এইটো পানীৰাম গুণ্ডা বুলি কওঁ ঠিক আছে অঁ যোৱা ঠিক আছে যাব তেনে মই ইউটিউবাৰ এই জোন অঁ ইমান মন মাৰি বহি আছিল যে এয়া ল'ৰাটো গা ভাল নাই সেইকাৰণে মনটো ভাল লগা নাই এইবোৰ বতৰৰ বেমাৰ চব ঠিক হৈ যাব পিছে মই কথা এটাৰ কাৰণেহে আহিছিলোঁ তোমাৰ ফটো ইনষ্টাগ্ৰামত ফেচবুকত পাই আহিছোঁ মই এনেই একপি দুকপি দি থাকোঁ আৰু মাজে সময়ে কেতিয়াবা মোৰ ইউটিউব চেনেলটোত মই চুটি চিনেমা দি থাকোঁ বুজিছা অঁ এইবাৰ মই যিখন চুটি ছবি বনাই আছোঁ সেইখনত মানে তুমি হিৰ' ৰোলটো পাবলৈ পাৰফেক্ট হৈছা মানে সেই নাই মই হিৰ' হ'ব নোৱাৰিম চাগে ঘৰ সংসাৰ জেমেলা মই ক'তো জেমেলাত থকা ল'ৰাবিলাক মই হিৰ' বনাই দিছোঁ আপুনি কি যে কথাবোৰ কয় তুমি পাৰিবা বুজিছা অঁ হয় নেকি পাৰিম জানো পাৰিবা চিন্তা কৰিবলগীয়া নাই আমাৰ একদম অসমীয়া চিনেমাৰ নিচিনা নহয় চাউথৰ ষ্টাইলৰ গম পাইছা একদম হিৰ'টোৱে লুঙিখন দাঙি তাপাককৈ গুজি একদম ভিলেনৰ বুকুত এনেকৈ জোৰ মাৰি দিব বুজিছা তুমি একদম পাৰিবা কৰিবলৈ খালি কথা এটা বুজিছা মোৰ চেনেলত অভিনয় কৰিবলৈ হ'লে বেছি নহয় চিকিউৰিটি মনি হিচাপে 10,000 টকা দিব লাগিব 10,000 টকা এতিয়া মোৰ হাতত নাই নহয় তাতে ল'ৰাটো গা ভাল নাই বেমাৰ সুযোগটো কিন্তু এবাৰ গ'লে নাপাবা চব ক'ত 10,000 টকা আহিব আজিকালি লাভা পোচা হাগা এইবিলাক কৰোঁতে লাখ টকা ঘটি আছে মানুহবিলাকে মোকতো বেলেগে 20,000 টকা যাচি থাকে কিন্তু তোমাক ভাল লগা কাৰণেহে ইমান চিন্তা কৰিবলৈ নালাগে নহয় মোক চোৱা মই কি আছিলোঁ কি হৈ গ'লোঁ চাওঁ ৰ'ব তেতিয়াহ'লে কেইটকামান আছে কিমান আছে চাই লওঁ দেই এতিয়া এইকেইটকাহে আছে দেই আপুনি থওকচোন ভৰাই থৈ দিয়ক মোৰ মানুহজনী এইবোৰ ভাল নাপায় মানে দেখি পাব লাগিলে মৰিলোঁ আৰু তাতে আকৌ ল'ৰাটোৰ গা ভাল নাই যে এইবোৰ ধেৰ কথা আহি পৰিব সেইকাৰণে এইকেইটকা ৰাখি থৈ দিয়ক দেই বাকী কেইটকা মই পিছত মিলাম হ'ব নাই বাৰু মই গম নোপোৱাকৈ দিছোঁ তাৰমানে ঠিক আছে কালি পৰহিৰ ভিতৰতে মই আপোনাক ফোন কৰি জনাই আছোঁ এতিয়া মই গৈ থাকোঁ অঁ জনাব আপুনি দেই ঠিক আছে নমস্কাৰ থাকক গৈ থাকোঁ এনেকৈ বহি থাকিলে নহ'ব দেই ল'ৰাটো গা ভাল নাই সোনকালে ডক্তৰ ঘৰলৈ নিব লাগে ওলাই লওক সোনকালে
এই যে মানুহৰ ঘৰকেইটা দেখিছে দূৰত যে সেইকেইটা কি হ'ব? সেইবোৰ চব উঠি যাব। ইমান সহজ হ'ব নে উঠাবলৈ? এই গাঁৱৰ মানুহবোৰক ডমিনেট কৰিবলৈ 3টা অপশ্যন আছে। হয়নে? মানুহবোৰক খুৱাই বুৱাই এলেহুৱা কৰিব লাগিব। তেতিয়া জাতি কথাও পাহৰিব, মাটি কথাও পাহৰিব, ভেটি কথাও পাহৰিব। 2 ইজনে সিজনৰ লগত ইঘৰে সিঘৰৰ লগত কাজিয়া সৃষ্টি কৰিব। কাজিয়া এটা সৃষ্টি কৰিলে হৈ যাব চব কাম চেটেল। 3 নম্বৰ 3 নম্বৰ বল প্ৰয়োগ কৰিব লাগিব। বলটো মোৰ খানদানত আছে। কি যে কৰিলে মন গান নজলা চিনেমাখন শ্বুটিং। ঐ সেই মানুহকেইটা কি কৈছে বা তাত? ঐ বলচোন ভিডিঅ' হ'ব। কিবা গণ্ডগোল টাইপৰ লাগিছে দেই। আপুনি সাদা কাগজত চহী কৰাই ল'ব। কোৰ্ট কাছাৰী বাকী যিমান আছে চব মই চাই ল'ম। চিন্তা নকৰিব, মই এইটো কাম ধুনীয়াকৈ চেটেল কৰি দিম। এইটো দায়িত্ব মোৰ। ইয়াত আপোনালোকে কি কৰিছে আকৌ? মানুহটোৰ লগত কেলে থাক? তই এই বন্ধু এই তই কথাটো বুজা নাই। ইয়াৰ চকু ক'ত জান? ক'ত? বাদ দে, এতিয়া নকওঁ, পিছত ক'ম। বৈ পাছত লগ পাইছোঁ দেই। এই কত যা পাই নেকি তই? এই ৰ কথাটো উলিয়াই আছোঁ ৰ। এই মাটিডোখৰ আপোনালোকে এৰি দিব লাগিব। এই মাটিডোখৰ গোটেইডোখৰত মই ফেক্টৰী বনাম। ঠিক আছে, এৰি দিব লাগিব গোটেইডোখৰ। আমাৰ মাটিত আপুনি কি ফেক্টৰী বনাব? আৰু আপুনি আমি মাটি এৰি দিম বুলি কিয় ভাবিছে? কাৰণ এইখন দুনিয়া মোৰ, এয়া ৰজা মই। আমাক ভয় দেখুৱাবলৈ চেষ্টা নকৰিব। আমি ভয় কৰা মানুহ নহয়। ঠিক হ'ব। একেলগতে যোৱা কণ্ঠকে কিয় বাৰু আহি দিলে ন? সি হয়তো পাল্লাত পৰিলে, কিবা এটাতো আছে। ইমান দিনে নিজৰ বুলি ভাবি থকা মাটিডোখৰ কাঢ়ি ল'ব এতিয়া। এই ইমান সহজ নহয় কাঢ়িবলৈ। সেইডাল বুজিছ লাঠি এডালে মাৰিলো একো ভয় লাগে বুজিছ। কি হ'ল? এই মোহনকাৰ ভিতৰত আছে বোলে, ওলাই আছোন। এই ভিতৰ পৰা কোন কৰি দিলে কাৰণে গম পাবি। ওলাই বোলে। কি হ'ল? দাদা চহী এটা কৰ। এই উকা কাগজত মই চহী নকৰোঁ। এই মাটিটোত মই ডাঙৰ ফেক্টৰী এটা বনাম। সেইটো কাৰণে এই মাটিটো গোটেইডোখৰটো এৰি দিব লাগিব। লাভ তহঁতৰে হ'ব, মোৰ নহয়। নকৰোঁ বুলিছোঁ নে নকৰোঁ? মোৰ মাটি মোৰ অধিকাৰ। চহী কৰা নকৰাটো মোৰ কথা। নকৰোঁ, যি কৰ কৰিবি।
বন্ধ যেতেলে কাগজে সই নকরে ছোৱালীজনী আমাৰ তাৰ পাছত আমি এনেদৰে থাকিলে নহ'ব বোপাইহঁত আমাৰ নিজৰ মানুহবোৰে আমাৰ সম্পত্তিবোৰ কাঢ়ি নিবৰ কাৰণে সমাজখন খেলি মেলি কৰিবৰ কাৰণে উঠি পৰি লাগিছে তহঁতে ডেকা চামে একত্ৰিত হ'ব লাগিব তেতিয়াহে সমাজখন জাতিটো সুৰক্ষিত হৈ থাকিব আমি যুৱশক্তি একতা হ'বই লাগিব তেতিয়াহে সুৰক্ষিত থাকিব পাৰিম তহঁতে একত্ৰিত হৈ সমাজৰ হকে কাম কৰিব লাগিব তেতিয়াহে আমি সুৰক্ষিত হৈ থাকিম চাহ পানী খাই ল'বি মনৰ জোৰটো বঢ়াই ল'ব পাৰিবি মনবোৰ অলপ ভাল কৰিবি বুজিছ সকলোৱে মিলি জুলি আমি সিহঁতক এহেকা দিব লাগিব নহ'লে আমাৰ সকলো কাঢ়ি লৈ যাব বোপাইহঁত আমাৰ খেতিপথাৰত সিহঁতে JCB লগাই বিৰাট দ পুখুৰী খান্দিছে এইবোৰ বন্ধ কৰিব লাগিব আমাৰ মাটি আমাৰ অধিকাৰ আমি যিকোনো প্ৰকাৰে আমাৰ মাটি আমাৰ হাতলৈ কাঢ়ি আনিবই লাগিব আমি মৰি যাম তথাপিও আমাৰ মাটি এৰি নিদিওঁ নিদিওঁ এৰি কিয় এৰি দিম পূৰা সংগ্ৰাম কৰিব লাগিব আমি এনেকৈ থাকিলে নহ'ব সিহঁতে নদীত ভেটা দিছে কি ক'লি সিহঁতে নৈখনতো হাত দিলেগৈ এনেকৈ আমি চাই থাকিলে নহ'ব বুজিছ সকলোৱে আমি মিলি জুলি যাব লাগিব ব'ল এতিয়াই আমি বাধা দিবলৈ যাম ব'ল কি হ'ল খুৰা মানুহবোৰে কেলৈ এনেকৈ দৌৰিছে তই গমেই পোৱা নাই চাগে চাহ সিহঁতে আমাৰ নদীখনকো ভেটিবলৈ আৰম্ভ কৰিছে আমি যদি এনেকৈ ৰৈ থাকোঁ একো নহ'ব বোপাইহঁত সেইকাৰণে তয়ো যা ব'ল সিহঁতৰ লগত লগ দিব লাগিব আমি সকলোৱে লগ দিব লাগিব ব'ল ছোৱালীজনীতো ধৰি নিলেই আৰু তহঁতে যদি এনেকৈ ঘৰত বহি থাক আমাৰ সকলো সম্পত্তি কোম্পানী হাতলৈ গুচি যাব ব'ল বোপাই ব'ল আমি বাধা দিবগৈ লাগিব ব'ল বোপাই ব'ল আলু লাগিছিলে আলু বেছি না আধা কেজি দিয়ক তাৰপিছত দাইল এপোৱামান
যাওঁ দেই। চহী নাই কৰা চহীটো মই কৰিব নোৱাৰিম নহয় এনেকৈ। কেলৈ নকৰোঁ? বোকা দলিলত মই কেনেকৈ চহী কৰিম? গোটেই মাটি মই লৈ থৈছোঁ, গোটেই চবেই চহী ৰাইজে চহী কৰিলে, তই কেলৈ চহী নকৰোঁ? নাই মই চহী কৰিব নোৱাৰোঁ দেই। কেলৈ নকৰোঁ? নাই মই নকৰোঁ। নাই মই নকৰোঁ চহী। নাই এইটো নল'ব, এইটো নল'ব। চহী নকৰিলে এনেকুৱা অৱস্থা হ'ব, গম পাইছা? তই ভালে ভালে চহী কৰিবি, নহ'লে ইয়াতকৈ তোৰ অৱস্থা বেয়া হ'ব। চহী কৰিব আছে, চহী কৰ আৰু ল'ৰা লৈ যা। ঐ বাপেৰক ফোন কৰ আৰু চহী কৰিব আৰু তোক লৈ যাব। মোৰ পিতাই চহী কৰিব নাহে, তোক মাৰিব আহিব। হলি জেচিবি 20টা, ডাম্পাৰ 100টা পঠাই দে। হলি আৰু নাহে। অঁ হলি নাহে, তহঁতি আহিছ?
মাটি লাগে তোক থাক তই মাটিতে মিলি থাক কি কৰিছে হ'ল নাই যাবলৈ ল'ৰাটোৰ বেমাৰ বেছি টান হৈছে সোনকালে লওক